নোটছৰ পৰা পঢ়া নেকি তুমি? যদি নোটছৰ পৰা পঢ়া তেতিয়াহ'লে আজিয়ে বন্ধ কৰা, কাৰণ নোটছে তোমাক 3 Idiots মুভিৰ চতুৰ বনাব, কিন্তু ৰেঞ্চো কিন্তু নবনায়। কিছুমান শিক্ষাৰ্থীয়ে ভাবে যে বাৰে বাৰে যদি এটা পাঠ পঢ়া যায় তেতিয়াহ'লে মুখস্থ হৈ যায়, কিন্তু তুমি জানানে সঠিক পদ্ধতিটো কি? সঠিক পদ্ধতিটো হ'ল এক্টিভ ৰিকল পদ্ধতি। কি এক্টিভ ৰিকল পদ্ধতি বাৰু? এই পদ্ধতিটোৱে মগজৰ পৰা নিজেই তথ্য বিচাৰি উলিয়াব পাৰে। এতিয়া আমি শিকিম ষ্টেপ বাই ষ্টেপ এক্টিভ ৰিকল পদ্ধতি। এই পদ্ধতিটোৰে পঢ়িবলৈ হ'লে তুমি প্ৰথম কি কৰিবা, এটা পেৰেগ্ৰাফ নিৰ্বাচন কৰি ল'বা আৰু সেই পেৰেগ্ৰাফটো তুমি ভালকৈ পঢ়িবা, 3 বাৰ ভালকৈ পঢ়িবা বুজি পাবৰ কাৰণে, মুখস্থ নকৰিবা কিন্তু। আৰু তেনেকৈ পঢ়ি হোৱাৰ পাছত তুমি সেইটো লিখি পেলাবা। ইয়াৰ পিছত তুমি কিতাপত চাবা যে তোমাৰ কি কি বস্তু বাদ পৰি গৈছে, আৰু এইবাৰ তুমি বাদ পৰি যোৱা বস্তুবোৰ এক্সট্ৰাকৈ লিখিবা। এইবাৰ তুমি পুনৰ লিখিবা সেই লেখাটো আৰু এইবাৰ বাদ পৰি যোৱা বস্তুবোৰো যোগ দিবা। ইয়াৰ পিছত তুমি কল্পনা কৰিবা চকু মুদি যে মই এজন শিক্ষক আৰু মই কোনো এজন ছাত্ৰক এই বিষয়টো বুজাম। এনেকৈ তুমি যেতিয়ালৈকে তোমাৰ কনচেপ্ট ক্লিয়াৰ নহয় বা তোমাৰ বস্তুটো মগজত সোমাই নাযায় তেতিয়ালৈকে তুমি ৰিপিট কৰিবা। আৰু যেতিয়া পুৰা সম্পূৰ্ণ ক্লিয়াৰ হ'ব তেতিয়া তুমি টপিকবোৰৰ এখন এখন ফ্লাছ কাৰ্ড বনাই যাব পাৰা। আৰু এইটো বস্তু তুমি 3 দিনৰ মূৰত বা 7 দিনৰ মূৰত পঢ়াখিনি এইটো টেকনিক ব্যৱহাৰ কৰি তুমি চাব পাৰা যে তুমি কিমান বুজি উঠিছা। এই ধৰণে যদি পঢ়া তেতিয়াহ'লে আমাৰ পঢ়াটো খুব সুন্দৰকৈ হৈ উঠে। যদি তুমি এই টেকনিকটোৰ বিষয়ে বেছিকৈ জানিবলৈ ইচ্ছুক তেতিয়াহ'লে কমেণ্ট কৰা ষ্টাডি বুলি, আমি ভিডিঅ' লৈ আহিম তোমাৰ কাৰণে। ধন্যবাদ।